তুমি যদি মোক আইফোন কিনি নিদিয়া মই গুচি যাওঁ আৰু তোমাক এৰি গুচি যাম। মই বেলেগ এটাৰ কানাই বুলি ল'ৰা এটাৰ লগত গুচি যাম। পিছত কান্দি থাকিবা পে পে কৰি। বেছি দেখাইছে একদম। আইফোন কিনি নিদিয়া মোৰ ঘৰ বাৰী বেছি দেখাই একদম। মোক বেছি পেলাই হ'লেও আইফোন লাগিবই। শুন এনেকুৱা নকবাচোন, একদমেই নকবা। মই তোমাক দিম দিয়া আইফোনটো দিম। মোৰ মানে কিডনী এটা আছে না, কিডনী এটা বেছি পেলাই মই তোমাক আইফোন কিনি দিম, টেনচনেই নল'বা। এতিয়া তই কামৰ কথাটো কৈছ, মোক একদম লাগিবই। এইবাৰতো যদি মই আইফোন কিনি নিদিওঁ একদম কিডনী বেচো যিয়ে বেচো মোক লাগিবই। সঁচাকে কৈছো মই, একদম লাগিবই। ঠিক আছে দে, মই ঘৰলৈ যাওঁ, পিছত তোৰ লগত কথা পাতিম দে। বাই। ঐ ৰমেন, কি কৰো এতিয়া মই? তাই মোৰ পৰা আইফোনটো বিচাৰিছে নহয়। মোৰ এতিয়া একদম টেকা নাই, জেপত 1 টকা এটা পইচা নাই। মই এতিয়া ক'ৰ পৰা আইফোন কিনি দিওঁ তই কচোন বাৰু। মোৰ একদমেই মনটো ভাল লগা নাই। আবে মই থাকোঁতে টেনচন কিয় লৈছ? টেনচন বোলা বস্তুটো নলবি, বুজিছ নাই? টেনচন বোলা বস্তুটো নলবি। ব'ল আজি ৰাতিকে ওলাবি আৰু এই নাৰিকল কেইটামান আৰু তামোল কেইটামান চুৰ কৰি আনিম। চুৰ কৰি বেচি পেলাই আইফোনটো কিনি দিম তোক। টেনচন বোলা বস্তুটোৱে নলবি একদমেই। মই থাকোঁতে তই আৰু টেনচন লৈছ কিয়? একদম মজা বুদ্ধি দিছ বে। কাৰ বাৰী চুৰ কৰো? বাপেৰৰ বাৰী। আজি বল নিজৰ বাপেৰৰ বাৰীতে চুৰ কৰোগে আৰু এইটোৱে ভাল হ'ব। ঠিক কৈছ।